নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহু দিনৰ মূৰত আজি এটা ব্লগ বনাবলৈ ওলাইছোঁ। আগতেতো মই ব্লগেই দিছিলোঁ, কিন্তু যেতিয়াৰ পৰা এই ষ্টৰিবিলাক দিবলৈ ওলালোঁ, মানে ঘটনাবিলাক বনাবলৈ ওলালোঁ, তেতিয়াৰ পৰা ব্লগ নবনাওঁৱে। কিন্তু আজি মোৰ কাৰণে এটা স্পেচিয়েল দিন হয়। বিশেষ একো নকৰিলেও এই দিনটোতো ভালদৰে উদযাপন কৰিবই লাগিব, নহয় জানো, সৰু সুৰাকৈ হ'লেও। সেই গতিকে আজি ব্লগ এটা আৰম্ভ কৰিলোঁ। আৰু আজি হৈছে মোৰ জন্মদিন। শুভাকাংক্ষীসকলে ৰাতিপুৱাৰে পৰা মোক শুভেচ্ছা জনাই আছে। তাৰ বাবে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মোক শুভেচ্ছা জনোৱা আটাইলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু মোৰ যাতে যোৱা বছৰকেইটাৰ দৰে অহা বছৰকেইটা আৰু তাতকৈ বেছি ভাল হয়, তাৰে মই কামনা কৰি ভগৱানৰ ওচৰত আশীৰ্বাদ ল'বলৈ আহিছোঁ। আৰু এয়া তেল ধূপ লৈ আহিছোঁ। আহোঁতে অৱশ্যে অকণমান দেৰিয়ে হ'ল, কাৰণ জানেইতো তিৰোতা মানুহ, ঘৰৰ সকলোখিনি কাম বন কৰি আহোঁতে অকণমান দেৰিয়ে হয়। আৰু এতিয়া আহিলোঁ, মানে ভণ্টিক ৰখি আছোঁ। মাহঁতে ৰোৱা পুতি আছে, ধান খেতি কৰিছেতো ৰোৱা পুতি আছে, গতিকে ভণ্টিক ৰখিয়ে মোৰ দেৰি হ'ল। আৰু এতিয়া মই আহিছোঁ মন্দিৰলৈ। মন্দিৰৰ ওচৰতে আমাৰ এইখন পথাৰ, জানেই আপোনালোকে, মোৰ বহুতকেইটা ভিডিঅ'ত দেখাইছোঁৱে। আৰু এতিয়া ভণ্টিক ৰখি আছোঁ। তাই অহাৰ লগে লগে তাই কেমেৰাটো ধৰিব, তাৰপিছতে মই মন্দিৰলৈ যাম। বন্ধু বান্ধৱীসকল, আহক এতিয়া আমি মন্দিৰলৈ যাওঁ সেৱা কৰিবলৈ। আৰু এটা কথা আপোনালোকক ক'বলৈ ওলাইছোঁ, আজি মই মোৰ জন্মদিনৰ লগতে লাভলীনা বৰগোহাঁইলৈ বহুত বহুত শুভেচ্ছা জনালোঁ। সঁচাকৈয়ে আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ লাভলীনা বৰগোহাঁই এনেদৰে অসমৰ নাম উজ্বলাই তোলাৰ বাবে। গতিকে আপোনালোকো আশীৰ্বাদ কৰিব, আৰু যাতে আগুৱাই যায়, আৰু যাতে আমাৰ এনেদৰে অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰে। গতিকে লাভলীনা বৰগোহাঁইলৈ মই ইয়াৰ পৰাই বহুত বহুত শুভেচ্ছা জনাইছোঁ। গতিকে এতিয়া দেৰি নকৰি ব'লক আমি মন্দিৰলৈ যাওঁ, আহক। আৰু বাকী মিছা ক'লে কি হ'ব, জীৱনত নিজৰ জন্মদিনত আজিলৈকে কেক কাটিয়ে পোৱা নাই। আৰু সৰু থাকোঁতেও মাহঁতে মন্দিৰতে শৰাই চৰাই দিয়ে, আৰু বিয়া হোৱাৰ পিছতো আৰু এইবিলাক কেক চেক কটাই নাই। আমাৰ এনিভাৰ্চাৰীত কাটো অৱশ্যে, নিজৰ জন্মদিনত কাটি পোৱা নাই। মানে আৰু এতিয়া আৰু নিজৰ কথা তেনেকৈ ভবা নাযায়, কাৰণ নিজৰ ল'ৰাটোৰ কথাই ভবা যায়। গতিকে আশীৰ্বাদ কৰিব, মই যাতে আৰু আগুৱাই যাব পাৰোঁ এই ইউটিউব জগতখনত। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাতিপুৱা মন্দিৰৰ পৰা অহাৰ পিছত আৰু ভিডিঅ'টো কণ্টিনিউ নকৰিলোৱে, কাৰণ একো কৰাই নাই, কি দেখুৱাম আৰু আপোনালোকক। আৰু আজিকালি ইমান ব্লগো নবনাওঁ মই। আজি বাৰ্থডে বুলি অকণমান এনেই ব্লগ এটা বনালোঁ সৰুকৈ। আৰু এতিয়া সন্ধিয়া চাহ খাবৰ কাৰণে মিঠাই আনিছোঁ, আৰু অকণমান পায়স বনাইছোঁ ঘৰতে। আৰু বেলেগনো কাকনো মাতিম, ইমান চিম্পুলকৈ কৰিছোঁ, যাতে ভণ্টিহঁতকে মাতিছোঁ, কাৰণ ওচৰতে আছে মাহঁতৰ ঘৰ। গতিকে ভণ্টিকেইজনীক মাতিছোঁ। আৰু মোৰ ভণ্টিয়ে এটা চিম্পুলকৈ ঘৰতে কেক বনাইছে। মই আপোনালোকক আগতে কৈছোঁৱে, আজিলৈকে মই কেতিয়াও কেক কাটি পোৱা নাই মোৰ জন্মদিনত, এনেই মন্দিৰত শৰাই দিয়ে মাহঁতে। আৰু এতিয়া কেকটো বনাই আনিছে, গতিকে কাটো, আৰু লাজে লাগিছে, তথাপি আপোনালোকক দেখুৱাওঁ। গতিকে আহক আমি কেকটো কাটোঁ, আৰু লগে ভাগে আমি খাওঁ। আৰু আপোনালোকেও মোক আশীৰ্বাদ কৰিব, মোৰ জন্মদিনত মোৰ যাতে অতি সোনকালে 1K হয়। গতিকে এইখিনি আৰু, গতিকে আহক এতিয়া আমি কেকটো কাটোঁ। Happy birthday to you. Happy birthday to you. Happy birthday dear jonali ba. Happy birthday to you. কেকটো চাওকচোন, সঁচাকৈ বহুত ধুনীয়া হৈছে। বন্ধু বান্ধৱীসকল, আহি ভিডিঅ'টো একেবাৰে শেষত উপনীত হৈছোঁ। আৰু এতিয়া মই আছোঁ পাকঘৰত, আৰু ভাত পানী বনাই হৈ গ'ল, আৰু সেই গতিকে ভিডিঅ' কৰা নহ'ল। আৰু গতিকে ভিডিঅ'টো এনেদৰে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টোৰ শেষত আপোনালোকক ভণ্টিয়ে কেক বনাওঁতে অকণমান ভিডিঅ' কৰি ৰাখিছিল, সেই ক্লিপখিনি লগাই দিম, আপোনালোকে চাব। আৰু শেষত জনাবলৈ নাপাহৰিব আজিৰ এই মোৰ ব্লগ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। গতিকে আৰু নেক্সট আৰু আমি এটা বহুত ধুনীয়া ভিডিঅ' বনাই আছোঁ, আপোনালোকে চাব বুলি আশা কৰিলোঁ। মানে একেবাৰে বতৰৰ লগত মিলি যোৱা ভিডিঅ' এটা বনাই আছোঁ, গতিকে আপোনালোকে আদৰি ল'ব। আৰু হাই, মই জোনালীৰ চিষ্টাৰ হয়, আৰু মোৰ নাম হৈছে গৰিমা দাস, আৰু মোৰ বাইদেউৰ আজি জন্মদিন। আৰু জন্মদিন উপলক্ষে মই এতিয়া বাইদেউৰ কাৰণে এটা কেক বনাবলৈ ওলাইছোঁ। আৰু কেকটো যে বনাম বাইদেউ কিন্তু একদমেই গম নাপায়।
আৰু কেকটো তাইক মই ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। গুণু তই কিন্তু নকবি দেই। আৰু কেকটো আৰু এই ভিডিঅ'টি মই বনাই আছোঁ মোৰ মোবাইলৰ পৰাই। আপোনালোকে বাইদেউৰ ব্লগত দেখা পাব। মই তাইক পিছত এই ভিডিঅ'টি দি দিম কেকটো বনোৱা হোৱাৰ পিছত, মানে তাইক দিয়াৰ পিছত আকৌ ব'লক আমি কেকটো বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই কেকটো ইয়াতে এনেকৈ বহাই দিছোঁ আৰু এতিয়া মই ঢাকন দি থৈ দিম আৰু একদম জুইটো ল' ফ্লেমত দি থৈছোঁ।